Karbi Anglong News Channel along Berta Than Ponchia Bang Nilimen Sami Merchilin Han Sepi Tangte Pini Aberta Angton Ben Archuponikta Karbi Anglong Autonomous Council Pen ke Pater Pipon Unity Victory and Prosperity Amai Daitor Samson Singh Ingti Atotayalong Kapaman Pon Paikuni ni Pai Ingkoy Arni Dua Barguri Constituency Apharman Daitor Along Bang Somai Kapaman Pon Ahut Lakha Un Epin BJP Aphan Aning Katethe Aradatum Chetongdun Rat Amai Pi Aprangjong CEM Dr. Tuliram Ronghang Ari Dengpen Dua Barguri Constituency Arlo Education Department Pen School Higher Secondary Kikimji Aputhak Sika Kutikrip Ho Along Eseta In Pupon Rat Amai Pi Ahut EM Richard Tokbi Penajok Mai Kepha Alamthe Kejai Ponahut Dua Barguri Arlo Daitor Kekang Adong Lapen Dolamara Arlok Along Kedo Athe Sere Parok Jangpong Hei Kang Ton Chiaphan Mate Cold Storage Nangji Pusi Pachini Dun An Parta Thailand Along An Karbi Anglong Pen Kilong Parok Jangpong Theso Hei Hui International Market Along Import Export Avarsai Kapilong Pon Chiaphan CEM Dr. Tuliram Ronghang Aphan Kachuning Riparupon MLA Dorsing Ronghang Lapen Bida Singh Ingleng Atum Seta Jume Sen Alamthe Jaipon CEM Dr. Tuliram Ronghang Lam Theke Jai Ponahu Jasimet Dua Barguri Arad Adumaphan Aphong Tinle meeting nang dunta Dam Jamwangwe Kangni Thirthi Pusi Kachuro Pajerpon Lapen Sa Theso Parok Jangphong Katiki Atumaphan Ake Joypen Aklim PG Pusi Rat Along Chechakpon Richard Tokbi Kejapon Pen Ajok Dua Barguri Arat Pangrum Pet Trok Kebra Po Askim Keklem Tang Lapen Keklem Bom Doloputa Ningjepon Tangte Pirang Ketum Karjupon Alam Arjuponik Sinang Dua Barguri Pen Edwardson Crow Report Karbi Anglong News Channel Dua বছৰত কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ নিৰ্বাচন হৈছে সেই নিৰ্বাচনৰ পিছত আমি টিম কাৰ্বি আংলং বা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত আমি সমষ্টি মিটিং কৰা নাই বিজয় উৎসৱ গতিকে আমি প্ৰত্যেক সমষ্টিত বিজয় উৎসৱ সংকল্প লৈ ৰাইজক আমি বিতংভাৱে বহলাই ক'ব কাৰণে কি আঁচনি গ্ৰহণ কৰিছে আৰু যোৱাবাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক MEC সমষ্টিৰ তেওঁ নিৰ্বাচন প্ৰচাৰ কৰিবৰ কাৰণে তেখেতে গৈছে ৰাইজৰ আগত তেখেতে কিছুমান প্ৰতিশ্ৰুতি দিছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি প্ৰায় সমষ্টিটো চেংচন হৈছে সেই চেংচন হৈছে টেণ্ডাৰৰ কল কৰিছে আৰু কিছুমানে কামো চলি আছে সেই গোটেইখিনি ৰাইজক অৱগত কৰিবৰ কাৰণে আমি প্ৰত্যেক MEC সমষ্টিত উদ্বোধন আৰু আধালা স্থাপন আৰু যিবিলাকৰ চেংচন হৈছে সেইবিলাকৰ ৰাইজৰ বিতংভাৱে বহলাই ক'বৰ কাৰণে আজি এই সভাটো মাতা হৈছে চৰকাৰ আৰু দল একেলগে মিলিজুলি এই সভাটো আয়োজন কৰা হৈছে আজি মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে ভূপেন বৰা ডাঙৰীয়া এইকেইদিন যে এজন দুজন ব্যক্তি যিবিলাকৰ এক্স MEC বা EM যোগদান কৰিছে দুজনমান ব্যক্তি কিন্তু কাৰ্বি আংলং অটোনমাস কাউন্সিলত যোৱাবাৰ নিৰ্বাচনত তেখেতসকলে অপেন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক হৰাবৰ কাৰণে তেখেতসকলে নিৰ্বাচন প্ৰচাৰ কৰিছে ঠাই তেওঁলোকে মিটিঙো কৰিছে মিটিং গৈ প্ৰচাৰ কৰিছে আমাৰ BJP দলৰ ওপৰত বিৰোধী আমাৰ BJP দলৰ বিৰুদ্ধে তেওঁলোকে প্ৰচাৰ কৰিছে আৰু যোৱা কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ নিৰ্বাচন সময়তে তেওঁলোকৰ BJPৰ পৰা আঁতৰি গ'ল আকৌ তেওঁ পুনৰবাৰ তেওঁলোকৰ ভূপেন বৰা আহি তেওঁলোকৰ লগত BJP যোগদান কৰিবৰ কাৰণে আহিছে মই ভূপেন বৰা ডাঙৰীয়া মই অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলঙত আপুনি ইয়াত আহি লাভ নাই কাৰ্বি আংলং ৰাজনীতি কৰিবৰ কাৰণে আপুনি আহিলে ইয়াত কোনো ইয়াত আপোনাৰ বেনিফিট নহ'ব কাৰণ কাৰ্বি আংলং ৰাইজে সহজ সৰল মানুহ ইয়াত মানুহবিলাকৰ মিছা কথা কৰে ৰাইজে বেয়া পায় কংগ্ৰেছৰ 15 বছৰ যেতিয়া শাসনত আহিছে কাৰ্বি আংলং অটোনমাস কাউন্সিলত কেন্দ্ৰীয় আৰু ৰাজ্য কংগ্ৰেছৰ শাসনৰ সময়ত কাৰ্বি আংলঙৰ কাৰণে তেখেতসকলৰ উন্নয়নৰ কাম একো স্পেচিয়েল পেকেজ বা বিশেষ পুঁজি দিয়া নাই ভূপেন বৰা জানিব লাগিছে যে কাৰ্বি আংলঙত যেতিয়া কংগ্ৰেছৰ শাসন আছিলে তেতিয়া কাৰ্বি আংলঙত আটাইতকৈ এক্সট্ৰিমিষ্ট গ্ৰুপত
উগ্ৰপন্থী সংগঠনৰ দল ইয়াত জন্ম বেছি হৈছে প্ৰায় 6টা 7টা সংগঠনত জন্ম হৈছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত সকলো উগ্ৰপন্থী সংগঠনৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে MOS মেমৰেণ্ডাম অফ ছেটেলমেণ্ট কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ শান্তি চুক্তি কৰা হৈ গ'ল শান্তি চুক্তি কৰাৰ লগে লগে কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি হৈছে আগত ভূপেন বৰা ডাঙৰীয়াই জানিব লাগে যেতিয়া কংগ্ৰেছৰ শাসনত আমোলত সকলো জাতি জনগোষ্ঠীৰ লগত সংঘাত আছে কাৰ্বি ডিমাচা সংঘাত কাৰ্বি কুকি সংঘাত কাৰ্বি ৰেংমা নাগা সংঘাত কাৰ্বি বিহাৰী সংঘাত কাৰ্বি নেপালী সংঘাত তেতিয়া কংগ্ৰেছৰ 15 বছৰ শাসনত আমোলত কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলঙত কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই আজি তাৰিখলৈকে সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে মিলি প্ৰীতি আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিবৰ কাৰণে সকলো দল সংগঠন সকলো জাতি জনগোষ্ঠী তেখেতসকলেও আমাক পৰামৰ্শ আৰু সহায়িতা কৰিছে গতিকে মই ভূপেন বৰা ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলঙত আপুনি আহিলে ৰাজনীতি কোনো আপোনালোকৰ লাভ নহ'ব কাৰণ আপোনালোকে যিটো নেকি আগত হিষ্ট্ৰীয়ে কয় যিটো নেকি আপোনালোকে ঘূৰি থৈ গৈছে কাৰ্বি আংলং ৰাইজৰ কাৰণে যিটো মিছা কথা কৈ গৈছে যিটো কাৰ্বি আংলং ৰাইজক আপোনালোকে বহুত অপপ্ৰচাৰ কৰি থৈ গৈছে গতিকে কাৰ্বি আংলং ৰাইজে অপপ্ৰচাৰ আৰু সমালোচনা ৰাজনীতিটো কাৰ্বি আংলং ৰাইজে বেয়া পায় ইয়াৰ সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে থাকি কাৰ্বি আংলঙত কেনেধৰণৰ উন্নতি কৰিব পাৰে কেনেধৰণৰ কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীবিলাকৰ যুৱক যুৱতীবিলাকে যাতে সংস্থাপন পাই নিবনুৱা সমস্যা সমাধান কৰিব পাৰে চুকে কোণে কাৰ্বি আংলঙৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টৰ কাম কেনেকৈ হ'ব পাৰে সেইটো সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে গতিকে মই ভূপেন বৰা ডাঙৰীয়া মই আপোনাক অনুৰোধ কৰিব বিচাৰোঁ যে আপুনি বেলেগৰ জেগাত যাওক কাৰ্বি আংলঙৰ ৰাজনীতি কৰা একো আপোনাৰ লাভ নহ'ব কাৰণ আপুনি ইয়াত চাওক যে ইয়াত আপোনালোকৰ দল ইয়াত কংগ্ৰেছ শূন্য আছিলে কাৰ্বি আংলঙত লেম্পছৰ কোঅপাৰেটিভৰ কোনো মেম্বাৰে জিকা নাই আজি তাৰিখলৈকে কাৰ্বি আংলঙত 14টা টাউন কমিটি আছে 14টা টাউন কমিটিও বিৰোধী দল শূন্য কংগ্ৰেছ শূন্য আছে কাৰ্বি আংলঙৰ 26টা MEC সমষ্টি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব লোৱাৰ পিছত প্ৰত্যেক MEC সমষ্টিয়ে তেখেতে নিৰ্বাচন প্ৰচাৰ কৰিব গৈছে ইয়াৰ অপজিশ্যন শূন্য কংগ্ৰেছৰ শূন্য কাৰ্বি আংলঙত 4জন বিধায়ক আছে 4টা বিধায়কক এজন বিধায়ক জিকা ভোটে মাৰ্জিন পাৰ্চেণ্টেজৰ 56 64 51 আৰু 48 খালি জিকা বাৰ MP জিকিছে ইয়াত নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হায়েষ্ট ভোট যোৱাবাৰ ৰাইজে দিছে কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে ভোট দিছে টোটেল 3,39,000 কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে জিকা ভোট দিয়া হৈছে ছেকেণ্ড আছে ৰামেশ্বৰ কিৰণ জিজিউ থাৰ্ড আছে ৰামেশ্বৰ তিলি নম্বৰ 1 আছে নৰ্থ ইষ্টৰ ভিতৰত MP জিকা চিটটো আছে আমাৰ কাৰ্বি আংলঙৰ S3 পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি গতিকে ইয়াত কাৰ্বি আংলং ৰাইজে সকলোৱে এটা বিচাৰে ডেভেলপ হ'ব লাগিব উন্নতি হ'ব লাগিব সমান্তৰাল হিচাপে উন্নতি হ'ব লাগিব কাৰ্বি আংলং ৰাইজে বিচাৰে যে ইয়াত নিবনুৱা সমস্যা সমাধান কৰিব লাগিব কাৰ্বি আংলং ৰাইজে ইয়াত বিচাৰে যে ইয়াত যিবিলাকৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বিনামূলীয়া যিবিলাকৰ আঁচনি সেই আঁচনিবিলাক Dokmoka long kamteron amoro along Viksit Bharat Sankal Yatra along program scheme implement under district rural development agency Karbi Anglong Haragha development block pen Paterpipon along scheme development aputhak arnisivet padupon non akai along muniratum kapaprang dunangji kaching thur dunangji akenang sot along pulotangte government pen our side kilong dun hello muniratum akai kapaprang dun kaching thur dunji amulo Phai kunie chiklo ni phai ingkoi ningkan suri hinira ingkora kethom dogmoka longkam teron amoro long haraghat development block pen arnisi asai kerengpon amen enpon si Viksit Bharat Circle Yatra program scheme implement under district rural development agency atumpen sonpli an kaching thur asai amu amen lahelo
PMAYG Housing to All Eligible Beneficiary with Convergence Scheme, HINI, NASB Facilities to All Beneficiary, Kethom, Ghare Ghare Mass from Amrit Sarovar, Plea, Aadhaar Seating of Beneficiary Hello. Government of Assam Pen, Karbi Anglong Autonomous Council Department Thongkep Angbong Pen, Department Ner Kep Doji. Karbi Anglong Autonomous Council Pen Kapin Khatpon, Kadokawe Scheme Our Sai Pen, Kachetongdun Department Amen Lahai Hello. Haragha Division Block, Dongmoka PHE Medical Department, CSE Jan Adusha Divas Dipu, Ministry of Women and Child Development, Department of Food Public DD and Consumer Affairs, Department of Agriculture, Department of Fisheries, PHE Department, Lahai Awarsai Radaphan Than Pachinipon. Lakha Kripo, Mahamaya Constituency Pen Kachetongdun VDC Chairman Rajesh Tiron, Board Chairman Atumta, LASO Program Scheme Implement under District Rural Development Agency Karbi Anglong, Haragha Division Block Kibipon Amai Along, Radoan Pen Chinki Chitan Ponsi, Maita Pachut Ponlo. Hawar Kehat Pen News Report, Ren Singh Killing, Karbi Anglong News Channel. DDOৰ জৰিয়তে বিভিন্ন ধৰণৰ চাকৰিত নিয়োগ কৰাইছে সেই স্কিমবিলাক আমাৰ সেই স্কিমটো আমাৰ চলি আছে এৰাউণ্ড 250ৰ ওপৰত আমাৰ কেণ্ডিডেট হাওৰাঘাট ডেভেলপমেণ্ট ব্লকৰ পৰা গৈছে আৰু ইয়াৰ লগতে আৰু আমাৰ বিভিন্ন ধৰণৰ স্কিম চলি আছে যেনেবা আপোনাৰ মিছন আন্তৰ্জাতিক সাৰ্ভেবিলাক চলি আছে ভিপিআৰপি ভালনামতি ৰিডাকশ্যন ভিপিআৰপি বুলি চলি আছে ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্লান আৰু তাৰ পাছত আকৌ LTS কিছুমান LTS বুলি চলি আছে SCVP বুলি এটা স্কিম আকৌ চলি আছে সাৰ্ভে চলি আছে SCVP স্কিমৰ জৰিয়তে যিবিলাক উদ্যোগী আছে সেই উদ্যোগীবিলাকক ধৰক ট্ৰেইনিং আৰু ফাইনেন্সিয়েল ছাপোৰ্ট দিব আমাৰ গভৰ্ণমেণ্টে সেই প্ৰচেছবিলাক চলি আছে আৰু আগন্তুক দিনত আৰু বহুত স্কিম অহাৰ কথা আছে সেইবিলাক আহি যদি আহে আমি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি ৰেডি হৈ আছোঁ আৰু আজি আমাৰ তিনিটা বিশেষকৈ আছিলে প্ৰগ্ৰেম এটা হ'ল আমাৰ যি লাখপতি মহিলা আছিলে তেওঁক ফেলিচিটেশ্যন কৰাৰ হেৰি আছিলে ফেলিচিটেশ্যনৰ লগতে তেওঁৰ যিটো এক্সপিৰিয়েঞ্চ শ্বেয়াৰিংটো আছিলে মেৰী মাতৃ আপোনাৰ কি আছিলে তেওঁৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰিং আৰু লগতে আছিলে আমাৰ ষ্ট্ৰীট প্লে এটা ষ্ট্ৰীট প্লেত আমি মেৰী ধৰতি মেৰী তেনেকুৱা আছিলে থিমটো সেই থিমটোৰ ওপৰত আমি ষ্ট্ৰীট প্লে এটা অলৰেডি কৰিছোঁ ইমানেই আছিলে আমাৰ কাৰ্যসূচী Karbi Anglong Along Le Nagaland State Pen Pata Piet Land and Revenue EM Amar Singh Tiso Lapen Land Settlement Board Chairman Dar Singh Ronghang Kunat Lokedo Karbi Anglong Along Le Philang Kadokawe Surik Kepra Pharo Plira Thong Kepra Pli Square Kilometer Do Bangso Along Le Philang Ahemphu Lake Karbi Anglong Autonomous Council Atum Hello Bonta Bangso Along Le Philang Ahemphu Mate Karbi Anglong Autonomous Council Kachari Atum Kachelangdun Ave Pulote Ahemphu Along Penta Kitiji Rirok Atum Si Ke Onglang Ahok Karbi Anglong Along Le Philang Ahemphuke Karbi Anglong Autonomous Council Atum Hello Bonta Pini Arni Kachelangdun Kawe Ajok a kilometer along le abangke te Bokterai State Atum Si Nangcherai Edlo Lang Ikta Bangso Ahem Ki Kim Kerang Bom Lake Karbi Anglong Lapen Nagaland Ahoy Kedo Lahori Janalong Ang Theglo Non ke thek ponlong ateng pen langdam pulote Lahorijan Police Patrol Post along anke Nagaland ahin pensi nangcherai det tanglo Athe Nagaland State ahin pensi longle phelang kapachirai jephan longle pata pipon tanglo Karbi Anglong Along Le Phelang Nagaland ahin pen longle pata pidet aphianta Karbi Anglong Along Le Phelang Kirai Komdun Chiaphan Karbi Anglong Autonomous Council CEM Dr. Tuliram Ronghang ahin pen Kepek Pontang Revenue EM Amar Singh Tiso Lapen Land Settlement Board Chairman Dar Singh Ronghang Atuma Bangke Thangnat ke Thekdun Long Amat Si Ave Bangso Along Le Pata Kopi Koson Pensi Nagaland State ahin pen Lapuan Aphare Phare Karbi Anglong Along Le Pata Chipi et Apita Karbi Anglong Autonomous Council Land and Revenue EM Amar Singh Tiso Lapen Land Settlement Board Chairman Dor Singh Ronghang Konat Adimsi Kachipatu Dam Joilo Lapuson Aporahut Longle Philang Alam Ki Along Kapachilang Dunchi Phansi Karbi Anglong Autonomous Council CEM Dr. Tuliram Ronghang ahin pen EM Amar Singh Tiso Phan Arpu Pek Ponlo
Pulote pini arni Karbi Anglong along le phelang mate Lahorijan police patrol post along ko an koson pensi Nagaland atum nang kapachirai long loklo. Lapen an parta Karbi Anglong along le vek adim le koson pensi Nagaland state a hinpen long le apata kepa pilong lo. EM Amar Singh tiso a hinpen bang so along le pata aputhak pache en mate pache cancel aphan claim hai jima. Karbi Anglong arlo Karbi akhayatum tharwe jangphong thesoi aporhut hemrit kepa freedom asaya bangke hai. Bonta non ason ahoy nang kipet adima klong along abangke kelang charidam abangke non kedobom Karbi Anglong Autonomous Council kachariatum komantu nepenta thekpon longle. Lang ikta bangso along le pata. Bangso along le pata laki Nagaland state ahin pensi Karbi Anglong along le along amatsi megrenglor naga atumaphan pata ki pipon ang thekabangke lahilo. Lang ikta Karbi Anglong aradatum. Lasi Karbi Anglong Autonomous Council Revenue EM Amar Singh Tiso Lapen Land Settlement Board Chairman Dorsing Ronghang bangso aputha kemathapon keparsika bang kinangsot. News Text Report Karbi Anglong News Channel. Tangte bini aberta ke lapo ansi kang ton pon iglo do me thak me kurwang thu.